just a motherfucking copycat. Fuck your ambiance. They call me locks. Chances that you fucking with me, probably not. Ninja shit. নমস্কাৰ বন্ধুসকল আকৌবাৰ সকলোকে স্বাগতম কৈলাশ গেমিংৰ নতুন এটা ফ্ৰেছ ভিডিঅ' লৈ আৰু আজিৰ ভিডিঅ'টো অলপ বেলেগ ধৰণৰ ভিডিঅ' লৈ আনিছোঁ আপোনালোকৰ বাবে আজিৰ ভিডিঅ'টোত মই লৈছিলোঁ অনলি MP40 চেলেঞ্জ তো অকল MP40 ৰে মই গোটেই গেমখন খেলিছিলোঁ তো কেনে ধৰণৰ গেম আছিল আপোনালোকে গোটেই ভিডিঅ'টো চাওক আৰু যদি ভাল পায় ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু কৈলাশ গেমিং ইউটিউব চেনেলটোক যিমান পাৰে আপোনালোকে ছাপোৰ্ট কৰক তেতিয়াহ'লে ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ তো ইয়াত প্ৰথম কথা হ'ল MP40 ৰেট অফ ফায়াৰ বহুত বেছি হয় আৰু MP40 ৰিলোড টাইম বহুত বেছি মানে MP40 এ ৰিলোড যোনটো টাইম লয় সেই টাইমটো বহুত বেছি হয় আৰু MP40 শ্বৰ্ট ৰেঞ্জৰ গান গতিকে MP40 এ লং ৰেঞ্জৰ কোনো খেল খেলিব নোৱাৰে মানে লং ৰেঞ্জত যদি এনিমি থাকে তেতিয়া লং ৰেঞ্জৰ এনিমিক MP40 এ মাৰিব নোৱাৰে গতিকে শ্বৰ্ট ৰেঞ্জৰ পৰা MP40 এ আমি এনিমিক মাৰিব লাগিব তো বহুত টান হয় MP40 এ চেলেঞ্জ কৰা কাৰণ লং ৰেঞ্জৰ যোনজন মানুহ থাকে সেই মানুহজনক আমি MP40 এ মাৰিব নোৱাৰোঁ আৰু তাৰ কাৰণে বহুত অসুবিধাৰ সৃষ্টি হয় প্ৰথমতে আমি শ্বৰ্ট ৰেঞ্জৰ মানে মানুহজনৰ ওচৰত গৈ ল'ব লাগিব শ্বৰ্ট ৰেঞ্জত গৈ ল'ব লাগিব আৰু তাৰ পিছতহে MP40 আমি ইউজ কৰিব পাৰোঁ তো গতিকে এয়াই আছিলে কথাটো প্ৰথমতে কৈ ল'লোঁ আৰু ইয়াত মই প্ৰথমতেই লেণ্ড কৰিলোঁ গ্ৰেভিয়াৰ্ডত তো অকণমান এক্সপিৰিয়েঞ্চ লগাই অকণমান আইডিয়া লগাই মই ভাবিলোঁ যে গ্ৰেভিয়াৰ্ডত বহুত লুট পোৱা যায় যিহেতু তাত MP40টো নিশ্চয় পাম কেতিয়াবা এটা দুটা তিনিটালৈকে MP40 তাত পোৱা যায় গতিকে মোৰ যোনটো ধাৰণা আছিলে সেইটো সঁচা প্ৰমাণিত হ'ল আৰু মই প্ৰথমতে নামিয়েই ওপৰত MP40টো পাই গ'লোঁ তো MP40টো পোৱাৰ লগে লগে মোৰ আৰু বস্তু গোটাবৰ সময় আহি গ'ল কাৰণ MP40 পোৱাৰ লগে লগে মোৰ SMG লাগিব SMG গুলি থবৰ কাৰণে মোক বেকপেকৰ প্ৰয়োজন হ'ব আৰু বেকপেকৰ প্ৰয়োজন হোৱাৰ কাৰণে মই বেকপেক বিচাৰি গ'লোঁ আৰু বেকপেক বিচাৰি যোৱাৰ লগালগে মই লেভেল 1ৰ বেকপেক এটা পালোঁ ঘৰৰ ছাইডত গ্ৰেভিয়াৰ্ডৰ যোনটো ঘৰ মেইন ডাঙৰ ঘৰটো তাৰ ছাইডত বেকপেকটো পালোঁ তো বেকপেকটো পালোঁ হয় লেভেল 1ৰ কিন্তু তাৰেও কাম নচলিব কাৰণ মোক লেভেল 2 বা লেভেল 3ৰ বেকপেকটো লাগিব তাত MP40ৰ গুলি আৰু মেডিকিট ভৰাব লাগিব আৰু মেইন কথা হ'ল MP40টো পালোঁ হয় MP40ৰ লগৰ যোনবোৰ এটেচমেণ্টবোৰ লাগিব মোক তো মেগাজিন মই বিচাৰি গ'লোঁ তো বিচাৰি যাওঁতে মই AK পাইছিলোঁ AKটো মোৰ ফেভৰেট কিন্তু AK ল'ব নোৱাৰি যিহেতু এইটো MP40 চেলেঞ্জ তো বিচাৰি আছোঁ এটেচমেণ্টবোৰ বৰ্তমান বিচাৰি আছোঁ এটেচমেণ্ট আৰু লেভেল 2 বা 3ৰ বেকপেক তো ভেজটো পিন্ধিছোঁ মই ভেজ পিন্ধিছোঁ লেভেল 1ৰ বৰ্তমানলৈকে তো মই ভাবিলোঁ যে অকণমান আগলৈ যাওঁ আগৰ যোনডোখৰ জেগা সেইডোখৰ জেগাত যিহেতু লুট পোৱা যায় অলপমান তো তাত নিশ্চয় মই পাম লেভেল 2 বা 3ৰ বেকপেক তো মই আগবাঢ়ি গ'লোঁ অকণমান আগলৈ তো আগবাঢ়ি যাওঁতেই মোৰ চকুত পৰিলে এজন এনিমি তো এজন বুলিয়ে কৈছোঁ নাহাহিব এনিমি এটা দেখিলোঁ তো এনিমি এটা দেখাৰ লগে লগে এনিমিটোও মোক দেখা পালে তো দেখা পোৱাৰ লগে লগে মোক যিহেতু মই অকণমান লং ৰেঞ্জত আছিলোঁ গতিকে মই কভাৰ লৈ ল'লোঁ কভাৰ লৈ শুই দিলোঁ কাৰণ লং ৰেঞ্জৰ পৰা মাৰি দিলে মোৰ MP40 চেলেঞ্জ ইয়াতে খতম হৈ যাব তো গতিকে মই অকণমান শুই দিলোঁ আৰু চুচৰি ওচৰলৈ যাব ধৰিলোঁ মই মানে যোনটো এনিমি সেই এনিমিটোৰ যিমান পাৰোঁ কাষলৈ গৈ তাক কিল কৰাৰ সুবিধা চাই আছিলোঁ তো চান্সত ডান্স মাৰিলোঁ চান্স পাই মই লগালগ এনিমিটোক কিল কৰিলোঁ আৰু ইয়াৰ লগে লগে মোৰ ফাৰ্ষ্ট কিল মোৰ ভাগৰ MP40 চেলেঞ্জৰ ফাৰ্ষ্ট কিল এইটো তো আপোনালোকক ইয়াত মই বৰ্তমান লুট কৰিছোঁ আৰু লুট কৰাটো আপোনালোকক দেখুওৱা নাই ফাষ্ট ফৰৱাৰ্ড কৰি দিছোঁ আৰু ভিডিঅ'টো চাই থাকক আপোনালোকে
লগালগ মই গ্ৰেভিয়াৰ্ডত লুট কৰাৰ পাছত পাই গ'লোহি কটলিষ্টুৱাৰ পৰা মই ভাবিলোঁ মনতে যে বৰ্তমান এতিয়া এলাইভ হৈ আছে 21 আৰু কিল হৈ আছে 1 তো মই কিল যিহেতু 4টাৰ ওপৰত কৰিবই লাগিব তো MP40 চেলেঞ্জ হয় যিহেতু 4টাৰ ওপৰত কিলটো কৰিলে ভাল লাগিব তো মই পোনে আগবাঢ়িলোঁ বিমাশক্তিৰ ফালে আৰু বিমাশক্তিৰ ফালে যোৱাৰ লগে লগে মই দেখা পালোঁ এটা এনিমি আৰু এনিমিটোৰ লগালগ কিল কৰিলোঁ আৰু লগালগ কিল কৰাৰ পিছত মোৰ হৈ গ'ল MP40 চেলেঞ্জৰ 2 নম্বৰ কিল তো এইটো আছিলে মোৰ MP40 চেলেঞ্জৰ 2 নম্বৰ কিলটো আৰু মই এই কিল কৰা লুট বক্সত পাই গ'লোঁ দ্বিতীয়টো MP40 আৰু লগালগ আগবাঢ়িলোঁ বিমাশক্তিৰ ফালে তো বিমাশক্তি পোৱাৰ লগে লগে আপোনালোকে দেখা পাইছে পাহাৰৰ ফালে এটা এনিমি গৈ আছে পিকৰ ফালে তো এনিমিটোৱে মোক নেদেখিলে আৰু মই মনতে ভাবিলোঁ যে এনিমিটোৰ পিছে গৈ মই শ্বৰ্ট ৰেঞ্জৰ পৰা এনিমিটোক কিল কৰিম তো আগবাঢ়িলোঁ এনিমিটোৰ পিছে আৰু এনিমিটোক কিল কৰিম বুলিয়ে মই পাছে গৈ অলপ দূৰ গৈয়ে ৰৈ দিলোঁ কাৰণ পিকৰ ছাইডৰ পৰা এটা এনিমি আৰু বিমাশক্তিৰ ফালৰ পৰা যোৱা এটা এনিমিৰ মাজত ফাইট হৈ আছিলে তো সেই দুখন ফাইটৰ মাজত মই সোমালে মৰাটো নিশ্চিত হ'ব আৰু ইয়াতে মোৰ MP40 চেলেঞ্জটো খতম হ'ব গতিকে এটা এনিমি মৰালে মই ৰৈ দিলোঁ আৰু যেতিয়া সেই ফাইটখনত এটা এনিমি কিল হ'ল মই লগালগ আগবাঢ়িলোঁ এজোপা গছৰ ফালে আৰু গছজোপাৰ ওচৰত মই কভাৰ ল'লোঁ আৰু এটা এনিমিক দেখা পালোঁ আৰু এনিমিটোক মই লগালগ কিল কৰিলোঁ আৰু MP40 চেলেঞ্জৰ তৃতীয়টো কিল এইটো তো ফাষ্ট ফৰৱাৰ্ড তো বিমাশক্তিৰ ওচৰত 3 নম্বৰটো এনিমি কিল কৰাৰ লগে লগে মই আগবাঢ়িলোঁ পিকৰ ফালে আৰু পিকৰ ফালে আহোঁতে মই লুট কৰি আহিছিলোঁ যিহেতু মই সেইডোখৰ ফাষ্ট ফৰৱাৰ্ড কৰিলোঁ আৰু পিক পোৱাৰ লগে লগে মই পিকৰ যোনটো চেণ্টাৰৰ ঘৰ সেই চেণ্টাৰ ঘৰটোৰ ভিতৰত প্ৰৱেশ কৰিলোঁ আৰু প্ৰৱেশ কৰাৰ লগে লগে মই সেই ঘৰটোৰ বেলকনিত থিয় হ'লোঁ আৰু বেলকনিৰ পৰা জাপ মাৰি দিলোঁ তো জাপ মাৰি দিয়াৰ লগে লগে এটা এনিমিয়ে মোক ইফালৰ পৰা ধাৰাসাৰ ডেমেজ দিছিলে আৰু মোৰ যথেষ্ট ডেমেজ হৈছিলে আৰু এনিমিটোক কিল কৰিবলৈ মোৰ যথেষ্ট সময় লাগিছিলে তো মোৰ একেবাৰে HP কমি গৈছিলে মাত্ৰ 9% হেল্থ বাচি আছিলে মোৰ তো এনিমিটো কিল হৈ গ'ল ইয়াৰ লগে লগে মোৰ MP40 চেলেঞ্জৰ 4 নম্বৰটোৰ কিল সম্পূৰ্ণ হ'ল আৰু মই লগালগ লুটিছোঁ তো লুটাৰ ডোখৰ আপোনালোকক ইমান দেখুৱাই থকা নাই তো ভিডিঅ'টো ফাষ্ট ফৰৱাৰ্ড পিকৰ ছাইডৰ ফালৰ এটা ঘৰৰ ফালে এয়াৰড্ৰপ এটা পৰিছিলে আৰু এয়াৰড্ৰপটোৰ ফালে ড্ৰোনত মই দেখিছিলোঁ এটা এনিমিটোক বিচাৰি মই ইয়াত পালোহি আৰু এনিমিটো বিচাৰি ইয়াত পোৱাৰ লগে লগে অলপ দেৰি পিছতে মই দেখা পালোঁ যোনটো 4 নম্বৰ কিল কৰিছিলোঁ মই সেই কিল কৰাৰ ফালৰ পৰাই এজনী এনিমি আহি আছিলে তো এনিমিজনীক মই কিল কৰিলোঁ আৰু লগালগ MP40 চেলেঞ্জৰ 5 নম্বৰটো কিল মোৰ এয়া তো যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব কেনেকৈ ছাবস্ক্ৰাইব কৰিব মই তলত দেখুৱাই দিছোঁ তো আপোনালোকে চাই পিনি ছাবস্ক্ৰাইব কৰিব তো মই
5 নম্বৰ কিলটো কৰাৰ লগে লগে আগবাঢ়িলোঁ তলৰ পিকৰ যোনটো তলৰ ঘৰলৈ আগবাঢ়িলোঁ তো এনিমি থাকিব পাৰে বুলি ভাবি মই গোটেই ঘৰকেইটা ছানবিন কৰিলোঁ কিন্তু এনিমি দেখা নাপালোঁ কিন্তু মোৰ ঘৰৰ চাইডে দুখন গাড়ী ঘূৰি ফুৰিছিলে এখন হ'ল মটৰচাইকেল আৰু এখন জীপ ঘূৰি ফুৰিছিলে তো দুটা এনিমি মই দেখা পালোঁ কিন্তু এনিমি দুটা গাড়ীত আছিলে তো গাড়ীত ঘূৰি ফুৰা এনিমি দুটাক কেনেকৈ মাৰিব পাৰিম বুলি ভাবি থাকোঁতেই মই শুনিলোঁ যে জীপ লৈ থকা গাড়ীখন এয়াৰড্ৰপটোৰ ফালে ৰখিছে তো ৰখাৰ লগে লগে মই সুবিধা ল'ব লাগিব কাৰণ এনিমিটোক শ্বৰ্ট ৰেঞ্জৰ পৰা মাৰিবই লাগিব মই তো এনিমিটোক মই পিছে পিছে খেদি গ'লোঁ কিন্তু এই ঘৰকেইটাৰ ওচৰত এনিমিটো নাছিলে এনিমিটো আছিলেগৈ অলপ দূৰত আৰু এনিমিটোৱে মাৰি আছিলে বেলেগ এটা এনিমিক তো মই চান্স ল'ব লাগিব গছৰ আঁৰেৰে কভাৰ লৈ মই এনিমিটোক মাৰিবলৈ গ'লোঁ আৰু এনিমিটোক মাৰিবলৈ যাওঁতে সেই মটৰচাইকেল লৈ থকা যোনটো এনিমি সেই এনিমিটো মুখৰ আগত আহি ওলালে মই গ্ল'ৱাল দি বাচিলোঁ কিন্তু মটৰচাইকেল লৈ থকা এনিমিটোৱে মোক নেদেখিলে আৰু এটা এনিমি সেই টাৱাৰটোৰ ওপৰত উঠি গ'ল টাৱাৰটোৰ ওপৰত উঠি যোৱা এনিমিটোক মই দূৰৰ পৰাই MP40য়ে মাৰিবলৈ চেষ্টা কৰিলোঁ কিন্তু দেখিছেই 6-7 6-7 8 এনেকুৱা ডেমেজ পৰিছে তো এনিমিটো কিল নহ'ল মই অলপ ওচৰলৈ গৈ এনিমিটোক কিল কৰিবলৈ চেষ্টা কৰিলোঁ তো ওচৰলৈ গৈছোঁ টাৱাৰটোত উঠিবলৈ লৈছোঁ তো টাৱাৰটোত মই যেতিয়াই উঠোঁ তেতিয়াই চাওঁ যে গোটেই টাৱাৰটো মই ঘূৰি পকি চাওঁ যে এনিমিটো তাত নাই কিন্তু এনিমিটো ক'লৈ গ'ল ভাবি থাকোঁতেই মনত পৰিলে যে এনিমিটোৱে ওপৰৰ পৰা জাপ মাৰি দিলে আৰু এনিমিটো এলিমিনেট হৈ গ'ল আৰু এনিমিটোক বিচাৰি থাকোঁতে এইফালে একেবাৰে যোনটো লাষ্টৰ ছেকেণ্ড জোন সেই জোনটো আহি গ'ল তো জোনত মই পৰি গৈছিলোঁ তো যেন তেন বাচিলোঁ জোনৰ পৰা বেছি দূৰত নাছিলোঁ যিহেতু তো ওপৰত চালোঁ যে লাইভ 2 তো আৰু এটা এনিমি বাচি আছিলে আৰু এই এনিমিটোক যদি মই কিল কৰোঁ তেতিয়াহ'লে মোৰ আজিৰ MP40 চেলেঞ্জটো কমপ্লিট হ'ব তো গতিকে সেইটো এনিমিক মই কিল কৰিব লাগিব আৰু সেই এনিমিটোৱে লৈ আছিলে বাইক তো বাইক চলাই ঘূৰি ফুৰা এনিমিটোক মই মাৰিবই লাগিব তো বাইক চলাই ঘূৰি ফুৰা এনিমিটোৰ ফালে মই চাই MP40য়ে গুলিয়ালোঁ আৰু এনিমিটো জাপ মাৰি নামি দিলে আৰু মই গ্ল'ৱাল লগালোঁ কাৰণ এনিমিটো অলপ দূৰত আছিলে আৰু এনিমিটোৱে যিকোনো সময়ত মোক লং ৰেঞ্জৰ কাৰণে মাৰি দিব পাৰে সেইকাৰণে মই গ্ল'ৱাল লগাই দিলোঁ আৰু গ্ল'ৱাল লগোৱাৰ লগে লগে সেই এনিমিটো গ্ল'ৱাল লগালে তো মই চান্সতে ওচৰ চাপি গ'লোঁ আৰু ওচৰ চপাৰ লগে লগে মই ওচৰৰ পৰা এনিমিটোক কিল কৰিবলৈ চেষ্টা কৰিলোঁ এনিমিটোৱে চাৰিওফালৰ পৰা দুখন ৱাল লগাই থৈছিলে আৰু এনিমিটোৱে মেডিকেট লগাই আছিলে চাগে তো মই লগালগ এনিমিটোক কিল কৰিলোঁ আৰু ইয়াৰ লগে লগে মোৰ MP40 চেলেঞ্জ কমপ্লিট হ'ল আৰু বয়া হ'ল 6টা কিলৰ সৈতে মোৰ আজিৰ MP40 চেলেঞ্জ ভিডিঅ'টো কমপ্লিট হ'ল যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব কেনেকৈ ছাবস্ক্ৰাইব কৰিব মই তলত দেখুৱাই দিছোঁ আৰু নেক্সট ভিডিঅ'টো মই কি চেলেঞ্জৰ ওপৰত লৈ আহিম কি গান চেলেঞ্জৰ ওপৰত লৈ আহিম AK-47 স্কাৰ নে অন্য কিবা গান তো আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব জয় অসম